কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। এতিয়া ৰাতিপুৱা বাজিছে 7:30। আমি ৰাতিপুৱা 7 বজাতে ওলালোঁ ঘৰৰ পৰা। এতিয়া গোৱালপাৰা ৰেলৱে ষ্টেচন আহি পাইছোঁ। আজি এটা ঠাইলৈ যাব ওলাইছোঁ। থাম্বনেইল চাইটো আপোনালোকে নিশ্চয় গম পাইছে, চাই থাকিব। আৰু লগতে আমি কেনেকৈ যাওঁ, ক'ত ৰখোঁ, কি কৰোঁ চব দেখাই থাকিম। চব ভিডিঅ'টো আপুনি চাব নাপাহৰিব আপোনালোকে। আৰু কেনেকুৱা পায় নিশ্চয় জনাব। তেতিয়াহ'লে আমি গৈ থাকোঁ বলক। টিকেট অলৰেডি কাটিছোঁ। চ' আমাৰ ট্ৰেইনখন বোলে সেইটো চাইডে আহিব। এতিয়া আমি সেইটো চাইডে এনেকৈ ওপৰেদি গৈ পেলাই সেইপিনে নামিম আৰু। চ' বলক আৰু আমাৰ লগত। ট্ৰেইনখন আহিছে, এতিয়া আমি ট্ৰেইনত উঠিম। তাৰপিছত গৈ আছোঁ MGB। ষ্টেচন পাৰ হৈ আহিলোঁ। এতিয়া গৈ আছোঁ আৰু বহুত জল্দি ট্ৰেইনখন চলি আছে। চ' যিমানেই জল্দি চলি আছে সিমানেই মানে মনটো বেছি ফূৰ্তি লাগি আছে। কেতিয়াকৈ গৈ পাম আমি চাব লগা ঠাইবিলাক চাবৰ কাৰণে। আৰু মই আগতে এবাৰ ট্ৰেইনত উঠিছোঁ আৰু উঠা নাই। আৰু এইটো মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, তাকো মানে বহুত দূৰলৈকে যাম আৰু। চ' বহুত বেছি ভাল লাগি আছে। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব পাই আছোঁ ভিডিঅ'টো, সেইটো বেছি ভাল লাগি আছে। আমাৰ মানে আমি য'ত বহিছোঁ আৰু তাৰ বেক চাইড মানে সেইটো চিটত আৰু এটা নিউবৰ্ণ বেবী আৰু। ত' তাৰ লগতো ভাল টাইম পাছ হৈ আছে। আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব। বহুতখিনি মৰম পাইছোঁ আপোনালোকৰ পৰা। চ' এনেদৰে সদায় মৰমবিলাক আপোনালোকৰ মৰমখিনি ৰাখিব, সেয়াই আৰু আমি মানে ইয়াৰ পিছত মানে MGBত নামিম। তাৰপিছত নামি পেলাই মানে ছিকিমলৈ মানে কেনেকৈ যাওঁ, তাৰ পৰা আৰু কি গাড়ী ল'ব লাগে, কি কৰিব লাগে বনাম আৰু আপোনালোকে চাব। আৰু মানে চবেই মানে এতিয়াতো ঘূৰাৰ ছিজন চলি আছে ন, য'ত ছিকিম আহিব খুজি আছে বা য'ত যাব খুজি আছে। চ' আমি মানে ছিকিমলৈকে কেনেকৈ যাওঁ আৰু মানে বাজেট মানে কিমান কম বাজেটত কি কৰিব পাৰোঁ আৰু সেইটো আপোনালোকক দেখাই থাকিম। আৰু ক'ত হোটেল লওঁ, ক'ত কি কৰোঁ চব দেখাম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু কোনো স্কিপ নকৰিব। স্কিপ কৰিলেতো জানেই আৰু আধা বস্তু বুজে গম নাপাব। চ' চাই থাকিব আৰু ভিডিঅ'টো। এয়াই এতিয়া আমি আহি পাইছোঁ। তিষ্টা ৰিভাৰৰ ওপৰত আছোঁ, গৈ আছোঁ আৰু এইটো হৈছে ৰিভাৰটো, তিষ্টা ৰিভাৰ। গৈ আছোঁ আৰু এতিয়া আমি আহি পাইছোঁ NGP ট্ৰেইন ষ্টেচন। নামিলোঁ। এতিয়া ইয়াৰ পৰা আমি ছিকিমত যাবৰ কাৰণে মানে কেনেকৈ যাওঁ, গাড়ীলৈকে গৈ আছোঁ আৰু খোজকাঢ়ি। তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া NGP ট্ৰেইন ষ্টেচনটো। ইয়াতে নামি এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু। আমি এতিয়া আহি পাই পেলাই মানে ট্ৰেইন ষ্টেচনৰ পৰা ট্ৰেভেলছত মানে ট্ৰেভেল এজেঞ্চি এটাত মানে আহিছিলোঁ আৰু। চ' ইহঁতে আমাক ফুৰাব আৰু চবখিনি মানে ফেচিলিটি দি দিছে আৰু।
আপোনালোকক পিছত জনাম মানে কি আছে পেকেজটোত মানে কি আছে চবখিনি জনাম আপোনালোকক চ' ভিডিঅ'টো চাই থাকক আৰু এতিয়া আমি উঠি বহিছোঁ আৰু গাড়ীত বহিছোঁ এতিয়া আমাক লৈ যাব MG মাৰ্কেট চ' আমাৰ হোটেলো তাতে আছে MG মাৰ্কেটতে তাৰপিছত আমি নামি চামি আপোনালোকক দেখাম আমাৰ হোটেলখন আৰু লগতে কেইটা বজাত গৈ পাম চ' চাই থাকক আৰু ভিডিঅ'টো पंजाब ये रेस्टुरेंट तो रेस्टुरेंट देखिए आम खाम चाउमिन तो खाई लै এতিয়া গৈ আছোঁ আৰু এতিয়া আমি আহিছোঁ শিলিগুৰি মেইন পইণ্টটোত আহিছোঁ আৰু ইয়াতে বলেৰো টেক্সি চব পোৱা যায় অটো আমি গেংটক যাম আৰু সেইকাৰণে আমাৰ এইখন বলেৰো আমি এইখন বলেৰোলৈ MG মাৰ্কেটলৈকে যাম কাৰণ MG মাৰ্কেটৰ ওচৰতে আমাৰ একদম ওচৰতে আমাৰ হোটেলখন আছে আৰু এতিয়া আমি খাই ল'লোঁ আগতে খাই চাই লৈ এতিয়া মানে চাৰি ঘণ্টামান লাগিব আৰু তো এইখিনি গৈ পাওঁতে কিমান দেৰি লাগে ৰাতি হয় তো নাজানো সেইকাৰণে আগতে আমি খাই লৈ পেট চেট পূজা কৰি লৈছোঁ আৰু এতিয়া গৈ থাকোঁ আপোনালোকক এইটোৱেই জনাইছোঁ আৰু আমি পেকেজ চিষ্টেমত গৈ আছোঁ কাৰণে মানে ইয়াতে বলেৰত যাম আৰু ইয়াতে আহি পেলাই ভাড়া শেয়াৰ টেক্সিও পায় আৰু নিজে যদি ভাড়া কৰিও লৈ যাব বিচাৰে তেনেকৈও পাব সেয়াই আৰু তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক বলক এতিয়া 8টা বাজিছে আমি এতিয়ালৈকে MG মাৰ্কেটলৈকে গৈয়ে পোৱা নাই গৈ আছোঁ অলপ দেৰি পূৰা টোপনি মাৰিলোঁ ঠাণ্ডা ষ্টাৰ্ট হৈছে আৰু অলপ বেছি নহয় আৰু নৰ্মেল গৈ আছোঁ আৰু কিমান দেৰিলৈকে পাই যাওঁ 9টা মানত পাম বুলি কৈছে আৰু চাওঁ 9টা মানত পাওঁনে নাই আমি MG মাৰ্কেট আহি পালোঁ আৰু এতিয়া আমি হোটেললৈ যাম আমাৰ হোটেলখনৰ নাম হৈছে সিদ্ধি বিনায়ক চ' তাতে গৈ আছোঁ আৰু ফাইনেলি ৰুমত এণ্ট্ৰি কৰিলোঁ এইটো আমাৰ এতিয়া আমি আহি পাইছোঁ MG মাৰ্কেট হোটেলত সোমাইছোঁ চেক ইন কৰিছোঁ আৰু জাষ্ট অলপমান ফ্ৰেছ হৈছোঁ আহি গৈছোঁ আৰু মানে ৰাতিও হ'ল 9:30মান বাজিলে এতিয়া ভাবিছোঁ যে ইয়াতে ক'ত কি খোলা আছে কিবা এটা খাম আৰু খাই চাই লৈ অলপমান এইখিনি মাৰ্কেটখন চাই পেলাই আৰু আজিৰ কাৰণে আৰু গৈ পেলাই শুম আৰু ভাগৰ লাগিছে বহুত টায়াৰ্ড হৈছোঁ ইমান দূৰ আহিলোঁ ৰাতিপুৱা 8টা বজাৰ পৰা মানে 7টা বুলি ক'ব লাগিব 7টা বজাৰ পৰা জাৰ্ণি কৰি জাষ্ট আহিছোঁ আৰু এতিয়া MG মাৰ্কেটত আছোঁ চ' MG মাৰ্কেটৰ ভিউটো আপোনালোকক দেখি ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰিবলৈ ওলাইছোঁ কালিলৈ ক'ত যাওঁ কালিলৈ ক'ত মানে কি প্ৰগ্ৰাম কৰোঁ মানে ডিচিশ্যন বৰ্তমানলৈকে লোৱা হোৱা নাই চ' কালি চাওঁ ক'ত ফুৰিব পাৰোঁ চ' কালিটো মানে নতুন এটা বেলেগ এটা ভিডিঅ'ত দিম আৰু চ' চাব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আমাৰ লগত ছিকিমখনত মানে আহি পেলাই মানে জাষ্ট সোমালোঁ ন আহি পেলাই মানে কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই তোমাক কম बुचरी बुचरी
হা